নমস্কাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এতিয়া যেহেতু আমৰ বতৰ গতিকে আমৰ ৰস আমাৰ সকলোৰে প্ৰিয় নহয় জানো? সেয়েহে আজি মই আপোনালোকৰ বাবে লৈ আহিছো মেংগো মিল্কশেক ৰেচিপি। আজিৰ এই ভিডিঅ'টোত মই দেখুৱাম কেনেদৰে আপোনালোকে খুব সহজতে আৰু কম সময়তে ঘৰতে এই ৰেচিপিটো বনাই খাব পাৰিব। যদিহে আপোনালোকে মোৰ এই আজিৰ ৰেচিপিটো চাই ভাল পায় তেনেহলে লাইক, শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব। লগতে বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশন আপোনালোকৰ মোবাইলত আহি যায়। তেনেহলে আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। ইয়াৰ বাবে মই লৈছো দুটা মিডিয়াম সাইজৰ পকা আম। আমাক পকা আম লাগিব তেতিয়াহে এই ৰেচিপিটো খাবলৈ ভাল হ'ব। মই ইয়াত দুটা আম লৈছো কাৰণ মই ইয়াৰ পৰা 2 গিলাচ মেংগো মিল্কশেক বনাম। আপোনালোকে আম এটা নহলে দুটাতকৈ বেছিও ল'ব পাৰে। আৰু আমৰ বাকলিখিনি গুচাই ল'ম। এয়া চাওক আমৰ বাকলিখিনি মই গুচাই ল'লো। এতিয়া এনেদৰে সৰু সৰুকৈ পিচ কৰি ল'ম। দুইটা আম মই এনেদৰে পিচ কৰি ল'লো। এতিয়া মিক্সিৰ জাৰ এটাত এনেদৰে কাটি লোৱা আমখিনি দি ল'ম। আটাইখিনি আম মই এনেদৰে দি লৈছো। এতিয়া মই এইখিনি ভালদৰে মিক্স হৈ যোৱালৈকে ব্লেন্ড কৰি ল'ম। এয়া চাওক ভালদৰে ব্লেন্ড কৰা হৈ গ'ল। এইখিনি মই আপোনালোকক এনেদৰে দেখুৱাই দিছো। চাওক আমখিনি ভালদৰে মিক্স হৈ গৈছে। এতিয়া ইয়াত দিম মই ডাঙৰ কাপেৰে 1 কাপ গাখীৰ। ইয়াত মই ঠাণ্ডা গাখীৰ লৈছো। গৰম গাখীৰ নিদিব নহলে আটাইখিনি ফাটি যাব। আৰু ইয়াত দিম মই 2 চামুচ চেনি। আম দুটা মিঠাই আছিল তথাপিও মই মিঠা বেছি খাই ভাল পাওঁ সেইকাৰণে চেনিখিনি দি লৈছো। আপোনালোকে যদি মিঠা কম খায় তেনেহলে চেনি দিব নালাগে। চেনিখিনি দি লোৱাৰ পিছত এতিয়া ইয়াত দিম মই বৰফৰ দুটা টুকুৰা। মেংগো শ্বেকখিনি ঠাণ্ডা কৰিবৰ বাবে মই বৰফৰ টুকুৰা দুটা এতিয়াই দি দিছো। বৰফ এতিয়া নিদি পিছত ফ্ৰিজত থৈ ঠাণ্ডা কৰিও খাব পাৰে। এইটো অপচনেল হয়। ঠাণ্ডা কম খোৱা সকলে বৰফ নিদিয়াকৈও খাব পাৰিব। এইখিনি মই এতিয়া আকৌ ভালদৰে ব্লেন্ড কৰি ল'ম। এয়া ব্লেন্ড হৈ গ'ল। মেংগো শ্বেকখিনি এনেদৰে অলপ লৰাই চাম। এয়া চাওক অলপ ডাঠ হৈ আছে সেইকাৰণে ইয়াত মই আৰু 1 কাপ গাখীৰ দি পুনৰ ভালদৰে ব্লেন্ড কৰি ল'ম। এয়া চাওকচোন মেংগো শ্বেকখিনি দেখিবলৈ ইমান ধুনীয়া লাগিছে। দেখিয়ে খাবলৈ মন গৈছে নহয়নে? মই ইয়াত টোটেল 2 কাপ গাখীৰ দিছোঁ। আপোনালোকে যদি মেংগো শ্বেকখিনি আৰু পাতল কৰিব বিচাৰে তেনেহলে ইয়াত আৰু অলপ গাখীৰ দিব পাৰিব। এতিয়া এইখিনি পৰিবেশনৰ বাবে মই এনেদৰে গিলাচ এটাত বাকি ল'ম। আৰু ইয়াৰ ওপৰত এনেদৰে অলপমান পিস্তা বাদাম সৰু সৰুকৈ কাটি দি দিম। আপোনালোকে যদি খাই ভাল পায় তেনেহলে যিকোনো ধৰণৰ ড্ৰাই ফ্ৰুইটছ যেনে কাজু, কিচমিচ আদিও ইয়াৰ ওপৰত দিব পাৰিব। লগতে এটা চেৰিও ওপৰত এনেদৰে দি দিম। এয়া আমাৰ মেংগো মিল্কশেক পৰিবেশনৰ বাবে ৰেডি হৈ গ'ল। চাওকচোন
আমৰ কালাৰটো বহুত ভাল হৈছে আৰু খাবলৈ বহুত টেষ্টি হয়। গৰমৰ দিনত আপোনালোকে খুব সহজতে আৰু ঘৰতে এনেদৰে মেংগো মিল্কশ্বেক বনাই খাব পাৰে। তেনেহ'লে মই বনোৱাৰ দৰে এবাৰ বনাই চাব আৰু খাই কেনেকুৱা লাগিল মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, পুনৰ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।